PM Sri Saraguri Higher Secondary School Dazabdenai Takakota Lopuneko Dine Bekobai. Raij Sorkani Samagra Siksa Nedeza Nezitam Nezibre Bitankini Gezang PM Sri Saraguri Higher Secondary School Dazabdenai Takakota Lopuneko Dine Bitisni Maupung Sadrama Robiram Najaria Bekunani. रायजोआव गुबुन गुबुन फरायसालिफोराव थाखो खथानि जेंनाखौ सुस्रांनायनि थांखिजों सामाग्रा शिक्षा 2023-24 बिथांखिनि गेजेरजों थाखो खथा लुफुंनानै होनाय बायदिनो दिनै PM श्री सारागुरि हायर सेकेन्डारि स्कुलाव दाजाबदेरनाय थाखो खथा लुफुंनायखौ बिटिसिनि सोलोंथाइ बिफाननि मावफुं सोद्रोमा रबिराम नार्जारिया बेखेवनानै होयो। बेजों लोगोसेयैनो बे फरायसालियाव गंसे लेब आरो गंसे बिजाब बाख्रिखौबो दिनै बेखेवनाय जायो। रबिराम नार्जारि बिथांजों लोगोसे बे हाबाफारियाव MLA जिरन बसुमतारी, MCLA उइलियाम नार्जारि, बिटिसिनि सोलोंथाइ बिफाननि डाइरेक्टर जगदीश प्रसाद बिथाङाबो बाहागो लाफायो। गोसाईगाঁও সাব ডিভিজন অধীনস্থ আমার এই ভিতৰুৱা অঞ্চলত থকা জাৰাগুৰি এই বৃহত্তৰ অঞ্চলৰ ৰাইজে স্থাপন কৰা যেটো আমাৰ জাৰাগুৰি হায়াৰ সেকেন্ডাৰী স্কুল আছে, যেটো এতিয়া PM শ্ৰী জাৰাগুৰি হায়াৰ সেকেন্ডাৰী স্কুল বুলি আমি জানো। আমাৰ অসম চৰকাৰৰ যেটো স্কুলবিলাকৰ আন্তঃগাঁথনি নিৰ্মাণৰ নামত চেংচন কৰি দিয়া যিখিনি আমি পুঁজি পাইছিলোঁ, সেই পুঁজিৰ পইচা সঠিকভাৱে ব্যৱহাৰ কৰি আমাৰ SMDC স্কুল অথৰিটি তেওঁলোকে যৌথভাৱে যেটো এটা ভাল আজি স্কুল গৃহ নিৰ্মাণ কৰি উলিয়াইছে, সেই স্কুল গৃহখন নিৰ্মাণৰ পিছত মুকলি কৰিবৰ কাৰণে ক্লাছ কৰিব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আজি তেওঁলোকে মুকলি কৰাৰ এটা কাৰ্যসূচী ল'লে। সেই কাৰ্যসূচীত আমি আমাৰ আমন্ত্ৰণ মৰ্মে মই নিজে উপস্থিত হ'লোঁ। আমাৰ স্থানীয় MLA এই গোসাইগাঁও MLA সমষ্টিৰ MLA হয়, তেওঁ মোৰ একালৰ আফচৰ সতীৰ্থও হয়, এতিয়াও MLA কলিগ হয়, মাননীয় জিৰণ বসুমতাৰী ডাঙৰীয়া তেখেতেও আছে, আৰু মোৰ BTCৰ কলিগ MCLA এইখন সমষ্টিৰ আমাৰ উইলিয়াম নাৰ্জাৰি ডাঙৰীয়া তেখেতেও আছে। লগতে আমি কোকৰাঝাৰৰ পৰা আমাৰ BTCৰ ডাইৰেক্টৰ এডুকেশ্যন আৰু লগতে ইঞ্জিনিয়াৰ SSR আমি আজিৰ এই যেটো গাম্ভীৰ্যপূৰ্ণ এটা কাৰ্যসূচী আমাৰ এই অঞ্চলৰ ৰাজ্যক লৈ পেলাই আমাৰ SMDC আৰু স্কুল কৰ্তৃপক্ষৰ পৰা ল'লে, একেলগে থাকি পেলাই আজি আমাৰ এই স্কুলখন আমি মুকলি কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আমাৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক মানে ভালকৈ যাতে পাঠদান দিব পৰা এটা আমাৰ শ্ৰেণীকোঠাৰ দৰকাৰ আছিল, সেইখিনি শ্ৰেণীকোঠাটো আজি তেওঁলোকক আমি গতাই দিলোঁ। আমি যেটো দেখিছোঁ ইয়াত আহি পেলাই জাৰাগুৰি PM শ্ৰী হায়াৰ সেকেন্ডাৰী স্কুলখনৰ সাৰাউণ্ডিং যেটো এটা আমি এনভাইৰনমেণ্টটো দেখা পাইছোঁ, সঁচাকৈ খুব মানে এটা ভাল লোকেশ্যনত আছে আৰু খুব এটা ভাল কম্পাউণ্ডৰ ভিতৰতে এইখন স্কুল আছে। আমাৰ স্কুলখনত যথেষ্ট এই অঞ্চলৰ চাৰিওপিনে যেহেতু এতিয়া ওচৰে পাজৰে ভাল স্কুল নাই, আমাৰ উত্তৰ দক্ষিণ পূব পশ্চিম যিবিলাক আমাৰ অঞ্চলবিলাকত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ মানুহবিলাকৰ সন্তানবিলাকে ইয়াত আহি পেলাই তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে। সেইটো এটা শিক্ষাৰ মূল মানে কেন্দ্ৰবিন্দু হিচাপে এই অঞ্চলৰ ৰাইজে চবেই জানে, আমিও জানো যে জাৰাগুৰি এই হায়াৰ সেকেন্ডাৰী স্কুলখনত বহু আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ি আছে, শিক্ষা লাভ কৰি আছে, আৰু ভাল ভাল ছাত্ৰ ছাত্ৰীসকলে এইখন স্কুলৰ পৰা ওলাই গৈছে। গতিকে এইখন স্কুলৰ শিক্ষাৰ দিশত উন্নতিৰ পথত আগুৱাই নিয়াত যথেষ্ট অৰিহণা আছে। মই এইখন স্কুলৰ যিসকল ফাউণ্ডাৰ আছে আমাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে একালত তেখেতসকলে খেৰী ঘৰতে স্কুলখন চলাইছিল বুলি গম পাইছোঁ, আমাৰ কৰিছিল, আৰু এইখন স্কুলখন তেখেতসকলে মানে চলাই আজি খুব ভাল এটা আমাৰ উন্নত মানৰ বিল্ডিং আমি যেহেতু ইয়াত বনাই ল'ব পাৰিছোঁ। নিশ্চয়কৈ তেখেতসকলৰ আৰম্ভণিৰ পৰা যেটো পৰিশ্ৰম, এই পৰিশ্ৰমৰ মূল্য আজি আমি পাইছোঁ, আৰু তেওঁলোকৰ উদ্দেশ্য সফল হ'ল বুলি আমি ক'ব লাগিব।
মই এই অঞ্চলৰ গাৰ্জিয়ান, এই অঞ্চলৰ আমাৰ সমাজকৰ্মী ব্যক্তিসকললৈ অনুৰোধ কৰিব খোজোঁ, দল সংগঠনৰ নেতাসকললৈ অনুৰোধ কৰিব খোজোঁ যে আমাৰ এই PMC হায়াৰ ছেকেণ্ডাৰী স্কুলখনৰ যিটো আমাৰ গৌৰৱ সদায় ধৰি ৰাখিবৰ কাৰণে আমাৰ এইখন স্কুলতেই আমাৰ এই গাৰ্জেনবিলাকে নিজৰ ছাত্ৰ ছাত্ৰীসকলক, ল'ৰা ছোৱালী সন্তানসকলক পঢ়াবৰ কাৰণে যাতে এইখন স্কুললৈ পঠিয়াই দিয়ে আৰু আমাৰ এই স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলক উচিত আৰু গুণগত শিক্ষা দিবৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলেও যাতে মনোযোগেৰে নিজৰ দায়িত্ব কৰ্তব্য পালন কৰে, এইখিনি মই আহ্বান কৰিছোঁ। আৰু এইখন স্কুলৰ ভৱিষ্যত উজ্জ্বলতাৰ কামনা কৰি মই আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এইখিনি আজি সঁচাকৈ আমাৰ এইখন স্কুলৰ যিটো এটা অভাৱৰ দিশ আছিলে, মই জনামতে এইখন স্কুলত তেনেকুৱা ধৰণৰ আমাৰ ভাল এটা লাইব্ৰেৰীৰ তেনেকুৱা কথা নাছিলে, য'ত নেকি ছাত্ৰসকলেও পঢ়িবৰ কাৰণে, অধ্যয়ন কৰিবৰ কাৰণে, শিক্ষকসকলেও অধ্যয়ন কৰিবৰ কাৰণে এই সুবিধাখিনি তেওঁলোকে পোৱা নাছিলে। ইমান দিনলৈকে খুব কষ্টৰে চলি অহা আজি এই অভাৱটো পূৰণ কৰিবৰ কাৰণে স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকে এটা বিল্ডিং আজি লাইব্ৰেৰীৰ কাৰণে তেওঁলোকে সেইটো বাছি উলিয়াইছে। আৰু আজি লাইব্ৰেৰী খুব ভালকৈ আমাৰ য'ত নেকি একেলগে আমাৰ বহু ছাত্ৰ ছাত্ৰীবিলাকে শিক্ষকসকলে অধ্যয়ন কৰাৰ এটা সুযোগ হিচাপে তেওঁলোকে পাইছে। আৰু এই কামটো আজি আমাৰ ইয়াত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ দ্বাৰা দি তেওঁলোকে যিটো দায়িত্ব বা কৰ্তব্য হিচাপে পালন কৰি ইয়াত কাৰ্যসূচী লৈছে। আমাৰ ডাইৰেক্টৰ এডুকেশ্যন মাননীয় জগদীশ প্ৰসাদ ব্ৰহ্মদেৱক লাইব্ৰেৰীখন মুকলি কৰিবৰ কাৰণে দায়িত্ব দিছে। মই তেখেতক, আমি একেলগে জিৰণ বসুমতাৰী MLA আছে, তেখেতক আমি সহায় কৰিছোঁ। আজিৰ পৰা এইখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলেও বা শিক্ষকসকলেও সুন্দৰকৈ আমাৰ ইয়াত অধ্যয়ন কৰিবৰ কাৰণে, ষ্টাডি কৰিবৰ কাৰণে তেওঁলোকে সুবিধা পাইছে, সুযোগ পাইছে।